Hello, welcome to Hustler. আহক আৰম্ভ কৰো এটা সৰু প্ৰশ্নৰ জৰিয়তে আপোনাৰ মাতৃভাষা কি হয় আপুনি জানেনে আপুনি বিজনেছৰ কমপ্লেক্স বস্তুবোৰ ভালকৈ বুজি পায় যেতিয়া এইবোৰ আপোনাৰ মাতৃভাষাত বুজোৱা হয় কাৰণ এইটো হৈছে এনেকুৱা ভাষা যিটো আপুনি সৰুৰ পৰা কৈ আহিছে আমি সকলোৱে নিজৰ বিজনেছ আৰম্ভ কৰিব বিচাৰো কিন্তু ইংলিছত এক্সপাৰ্ট নোহোৱাৰ বাবে বিজনেছ কেনেকৈ কৰে এইটো আমি শিকা নহয় আমি এনে এখন দেশত থাকো যত 22টা মেজৰ ভাষা কোৱা হয় যদিও আমি ইংলিশক সবতকৈ বেছি ইম্পৰ্টেন্স দিও যিবোৰ মানুহে ভালকৈ ইংলিশ ক'ব পাৰে তেওঁলোকক সদায় বেছি বুজা আৰু জ্ঞানী বুলি ভবা হয় এইটো আপুনি দেখিবলৈ পাব আমাৰ এডুকেশ্যন ইন্ডাষ্ট্ৰীত আপোনাৰ চাকৰি বিচৰাৰ সময়ত আৰু আপোনাৰ বিজনেছ আৰম্ভ কৰাৰ সময়ত তথাপিও সঁচা অৰ্থত মাত্ৰ 12% ইণ্ডিয়ান মানুহে ইংলিশ কয় ইয়াৰ অৰ্থ হৈছে 88% মানুহ অৰ্থাৎ 120 কোটি মানুহে ইংলিশ নকয় আচৰিত হ'বলগীয়া কথা নহয়নে সেইবাবে আমি হাসলাৰ আৰম্ভ কৰিছো এটা ব্ৰ্যান্ড যিটো আপোনাক ফ্ৰী বিজনেছ কোৰ্স প্ৰভাইড কৰিব ইণ্ডিয়াৰ বিভিন্ন ভাষাত আমি এইটো মানো যে আপুনি কঠিন বস্তুবোৰ নিজৰ মাতৃভাষাত বেছি ভালকৈ বুজি পায় তেতিয়াহলে আহক আমি সকলোৱে মিলি আমাৰ ডাইভাৰ্সিটিক সেলিব্ৰেট কৰো আৰু বিজনেছৰ নতুন কনসেপ্ট শিকাৰ পদ্ধতিটো সদায় কাৰণে সলনি কৰো আমি এইটো মানো যে যিকোনো ডাঙৰ পৰিৱৰ্তন সদায় লোকেলি আৰম্ভ হয় যেতিয়া আমি আমাৰ লোকেল ল্যাঙ্গুৱেজত শিকো আৰু ভাবো তেতিয়া আমি সদায় আমাৰ লোকেলিটিৰ যিকোনো সমস্যাৰ এটা সমাধান বিচাৰি পাওঁ হাসলাৰৰ জাৰ্নি ঠিক এনেকুৱাই হৈছে সেইবাবে আমি নৰ্থ ইষ্ট ইণ্ডিয়াত ব্যৱহাৰ কৰা ভাষাৰ পৰা আৰম্ভ কৰিম আৰু ইণ্ডিয়াৰ প্ৰত্যেকটো ভাষাৰ ফালে আগুৱাই যাম আমি আশা কৰো যে আপোনালোকে আমাৰ ফ্ৰী কোৰ্সেছ বিলাক চাই নিজৰ বিজনেছ ষ্টাৰ্ট কৰক আৰু আপোনাৰ লোকেলিটিৰ যিকোনো সমস্যাৰ সমাধান বিচাৰক আৰু আমি এইটো বিচাৰো যে আহিবলগীয়া দিনত আমাৰ মাতৃভাষাটো সেলিব্ৰেট আৰু এনকাৰেজ কৰা হওক সেই কাৰণে মই আপোনালোক সকলোকে সুধিব বিচাৰিছো আপোনাৰ মাতৃভাষা কি হয়